হাই ফ্ৰেণ্ডছ, ববিতা আছামিজ গাৰ্ল চেনেললৈ মই ববিতাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ লগত আছে দেহা। এয়া মোৰ ভাগিন। হাই কন্যা দেহা। হাই ফ্ৰেণ্ডছ, এটা কওক হাই ফ্ৰেণ্ডছ। এতিয়া বাজিছে 7:30। মই আজিৰ ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ। হাই ফ্ৰেণ্ডছ, মই এটা ক'ব আমাৰ স্ক্ৰাইবক আপলোড নাহি। এতিয়া মই বনাবলৈ লৈছোঁ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট। আজি ভাবিছোঁ ৰুটি ঘুগুনি বনাওঁ। চাই থাকিব ভিডিঅ'টোৰ শেষলৈকে। দিনটো মই ক'ত যাওঁ, কি কৰোঁ সকলোখিনি দেখাই থাকিম। শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগে। আজি মই একেবাৰে চিম্পুলকৈ এখন মটৰৰ ঘুগুনি বনাম। ঘুগুনিখন বনাবলৈ মই গেছত পাতি দিছোঁ এটা কুকাৰ। কুকাৰটো গৰম হোৱাৰ পিছত মই ইয়াতে দিছোঁ অলপমান তেল। তেল গৰম হোৱাত ইয়াতে দিছোঁ অলপমান পিঁয়াজ সৰু সৰুকৈ কাটি লোৱা, তেজপাত দিলা, লগতে অলপমান আদা নহৰু, লগতে 3টা কেঁচা জলকীয়া। লগতে দিছোঁ অলপমান কেঁচা জিৰা। এতিয়া আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। পিঁয়াজখিনি গল্ডেন কালাৰ আহিছে। এতিয়া মই ইয়াতে দিম মটৰখিনি মই ৰাতিয়ে তিয়াই থৈছিলোঁ। এতিয়া ভালকৈ ধুই লৈছোঁ। এতিয়া দিছোঁ মটৰখিনি। লগতে দিছোঁ এটা আলু এটা মই 4ফাল কৰি কাটি থৈছিলোঁ। এতিয়া দিছোঁ আন্দাজমতে নিমখ, আধা চামুচ কাশ্মীৰী মিৰ্চ, অলপমান হালধি, এতিয়া এইখিনি অলপ সময় এনেকৈ ভাজি থাকিম। এইখিনি ভাজা হৈছে, এটা বৰ ধুনীয়া কালাৰ আহিছে। এতিয়া মই ইয়াতে দিছোঁ গৰম পানী। এইখিনি ভালকৈ উতল আহিছে। এতিয়া মই কুকাৰৰ ঢাকনিখন মাৰি দিম। এতিয়া মই ইয়াতে 2টা চিটি মাৰিবলৈ দিম। এইফালে ঘুগুনি মই এইফালে আটাখিনি মাৰি লওঁ। আটা মাৰিবলৈ ইয়াতে মই লৈছোঁ 2 কাপ আটা। তাতে লৈছোঁ আন্দাজমতে নিমখ, 2 চামুচ ঘিউ। এতিয়া মই এইখিনি ভালকৈ সানি ল'ম। এতিয়া মই ইয়াতে জোখমতে পানী দি ভালকৈ সানি ল'ম।
এয়া মোৰ আটাখিনি সনা হৈ গৈছে মইখিনি সৰু সৰু লাড্ডু কৰি লম এতিয়া মই ৰুটি কেইটা বেলি লৈছো ৰুটি বেলা হৈ গ'ল ৰুটি ভাজিবৰ কাৰণে মই ইফালে কেৰাহী এখন গেছত পাতি দিছো লগতে কুকাৰটো ঢাকনিখন খুলি মই গেছৰ ওপৰত পাতি দিছো অলপ সময় উতলিবৰ বাবে ইফালে কেৰাহীখন গৰম হ'ল ইয়াতে মই দিছো ৰিফাইন কেৰাহীত তেল গৰম হ'ল এতিয়া মই ৰুটি কিখন এখন এখনকৈ ভাজি লওঁ ৰুটি বনোৱা হৈ গ'ল এফালে ঘুগুনিখিনিও সিজি আছে ঘুগুনিখিনিও হৈ গ'ল মটৰখিনি ধুনীয়াকৈ সিজি গৈছে কিন্তু মই ভালকৈ ভাঙি দিয়া নাই মটৰখিনি এনেকৈ গোটা গোটা হৈ থাকিলে খাই ভাল লাগে এয়া আমাৰ ৰুটি ঘুগুনি ৰেডি হৈ গ'ল এতিয়া আমি খাই লওঁ এতিয়া মই ভাবিছো অকনমান চুলিৰ যতন লওঁ তাৰ বাবে কেটামান মই জবা ফুলৰ পাত ছিঙিম এয়া এটা জবা ফুল ফুলি আছে আৰু কেটামান পাত ইয়াৰ পৰা ছিঙি লম এতিয়া এটা মিক্সি বাটিত মই লৈ লৈছো অলপমান জবা ফুলৰ পাত ফুল পাত গোটেইখিনি একেলগে লৈছো তাৰ লগত দিছো অকনমান মিঠি গুটি পাউডাৰ তাৰ লগত দিছো এটা পিয়াজ দুই ফাল কৰি এই সকলোখিনি মই একেলগে বাটি লম এইখিনি মই বাটি ললো এইখিনিতে মই চুলিত লগাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো এয়া মই মুৰত জবা ফুলৰ পাত লগালো লগতে লগাইছো নখত জেতুকা মুৰতো লগাব পাৰি কিন্তু মই লগোৱা নাই মই জেতুকা মুৰত লগালে চুলিখিনি বহুত শুকান শুকান লাগে জবা ফুলখিনি 2 ঘণ্টামান ৰাখাৰ পিছত মই মুৰটো খালি পানীৰে ধুই লম তাৰ পিছত আপোনালোকক লগ পাই আছো স্পাইডাৰ প্লেনজোপা চাওকচোন ইমান পুলি ওলাইছে ইমান ভাল লাগে এনেকৈ পুলি ওলালে পুলিবিলাকৰ অলপ অলপ শিপা হৈছে ইয়া তলত শিপা হৈছে আৰু অকনমান ডাঙৰ হ'লে এইখিনি ৰুব পৰা যাব এতিয়া আবেলিৰ 5টা বাজিছে বাহিৰত বহুত ধুনীয়া বতাহ মাৰি আছে মই বাহিৰতে বহি আছো অলপ সময় সেউজীয়া পথাৰখন চাওকচোন ইমান ধুনীয়া লাগিছে ইহঁতৰ এক্সাৰসাইজ থক
Oh, yeah. Okay. Okay, very good. ইহঁতৰ ধেমালি চক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই